কবিতাৰ শিৰোনাম অবৈধ শিশুৰ চিঞৰ। পাঠ ধ্ৰুৱজিৎ গগৈ। মই অবৈধ নহয় মা, মোক মাৰি নেপেলাবা। বাটৰ কাষৰ ডাষ্টবিনটোলৈ দলিয়াই নিদিবা মা, মোক জীয়াই থাকিবলৈ দিয়া। মোৰ সপোনবোৰ গজিবলৈ দিয়া মা, মোৰ আশাবোৰ আকাশৰ দৰে বিশাল হ'বলৈ দিয়া। মই নাজানো মা, কোন বৈধ কোন অবৈধ। নালাগে মোক চিনাক্ত কৰিবলৈ মই বৈধ কিম্বা অবৈধ। সমাজলৈ ভয় কৰা নহয়নে মা? সমাজ বাৰু কোনে কয়? মানুহে নহয় জানো? তেন্তে আমিতো মানুহ। কিমান যে কষ্ট হয় মা, বাটৰ কাষৰ কুকুৰকেইটাই মোৰ যেতিয়া সৰু কোমল দেহাটো চিকুটি চিকুটি কামোৰে সিহঁতৰ চোকা দাঁতেৰে। মোৰ বৰ ভয় লাগে মা, মোক অকলশৰীয়া কৰি ডাষ্টবিনলৈ দলিয়াই নিদিবা মা। মোক তোমাৰ কোলাত তুলি লোৱা মা, মই অবৈধ নহয়।